আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰি মাছৰ এটা সিম্পল ৰেচিপি। এই সিম্পল ৰেচিপিটি কেনেকুৱা লাগে চাওঁচোন আহক। আৰি মাছৰ সিম্পল ৰেচিপি বনাবলৈ আমাক লাগিব আৰি মাছ। মই ইয়াতে 5 পিস আৰি মাছ লৈছোঁ। সেইখিনি মই নিমখ আৰু হালধিৰে 10 মিনিট মেৰিনেট কৰি ৰাখিছোঁ। লাগিব আমাক পিয়াজ। ইয়াতে মই সৰু সাইজৰ 2টা পিয়াজ এনেকৈ কাটি লৈছোঁ। লাগিব জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি, হালধি আৰু গৰম মছলা, কাজুখিনি মই খুন্দি লৈছোঁ, কিশমিশ আৰু 2টা সৰু সাইজৰ পিয়াজ মই এনেকৈ ৰুকি লৈছোঁ, বিলাহী এটা সৰু সাইজৰ কুটি লৈছোঁ আৰু কেঁচা জলকীয়া 2টা মই এনেকৈ লৈছোঁ। আহক আমি ষ্টাৰ্ট কৰোঁ। মই ৰেচিপিটোৰ কাৰণে সৰিয়হৰ তেল ইউজ কৰিম। তেলৰ পৰা ধোঁৱা ওলাবলৈ ধৰিছে, গতিকে মাছখিনি আমি ফ্ৰাই কৰি ল'ম। মাছখিনি আমাৰ ভাজা হৈ গৈছে। খুব লাইটকৈ ভাজিছোঁ মই, আৰু এইটো মাছ লাইটকৈ ভাজিব লাগে, নহ'লে টেষ্টটো গুচি যাব। তাৰ কাৰণে আৰু খুব সাৱধানে ভাজিব লাগিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। এতিয়া সেই তেলতে আমি বাকী উপকৰণখিনি, এতিয়া গোটা গৰম মছলাখিনি মই ইয়াতে দি দিম। পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া। এতিয়া খুব ভালকৈ লাৰিম মই। অলপ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ এড কৰিম। নিমখ দিলে বস্তুখিনি ভালকৈ কোমল হৈ যাব। তাৰ কাৰণে মই মোৰ সোৱাদ অনুসৰি পৰিমাণ মতে নিমখ দিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ আৰু পৰিমাণ অনুসৰি নিমখ দিব। এতিয়া মই মছলাখিনি এড কৰিম। জিৰা, জলকীয়া আৰু হালধিৰ গুড়িখিনি মই এনেকৈ পানীত মিহলাই লৈছোঁ। এতিয়া মই খুন্দি থোৱা কাজুখিনি এড কৰি আছোঁ। আৰু মই মছলাখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মছলাৰ পৰা তেল ওলাবলৈ নধৰে। এতিয়া মই পানী এড কৰিলোঁ। মছলা ভালকৈ ভাজা হৈ গৈছিল। গেছটো হাই ফ্লেমত থ'ম এতিয়া। ইয়াতে মই 2 কাপ পৰিমাণৰ পানী দিছিলোঁ আৰু ভালকৈ উতল আহিছে। এতিয়া মই মাছখিনি ইয়াতে দি দিম, ভাজি থোৱা মাছখিনি। মাছ দিয়াৰ পিছত আৰু ভালকৈ উতল আহিছে। এতিয়া মই কিশমিশখিনি দি দিম। কিশমিশখিনি মই ভালকৈ ধুই থৈছিলোঁ, আৰু কিশমিশখিনি দিয়াৰ 1 মিনিটমান পিছতে মই গেছটো অফ কৰি দিম। আমাৰ হৈয়ে গৈছে প্ৰায়। যদি ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।